নমস্কাৰ বন্ধুসকল, মোৰ নাম বিজু। মই এদিন পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু মই তাৰে এজনী ছোৱালী ভাল পাইছিলোঁ। তাইৰ নাম হ'ল নিশা। তাইৰ ঘৰ পেহীহঁতৰ ওচৰে। মই পেহী ঘৰত গৈছিলোঁ আৰু মই নিশা নামৰ ছোৱালীজনীক দেখি মই পাগল হৈ গ'লোঁ আৰু মোৰ তাইৰ প্ৰতি মৰম বাঢ়িবলৈ ধৰিলে। এদিন তাই পেহীহঁতৰ ঘৰলৈ আহিছিল আৰু মই অকলে আছিলোঁ আৰু তাই আহি মাত দিলে, খুৰী, খুৰী আছেনে? মই মাত দিয়া নাছিলোঁ আৰু তাই আহি মোক দেখিলে আৰু ক'লে, খুৰী নাই নেকি? মই ক'লোঁ নাই, অলপ আগত ওলাই গৈছে মানুহ এঘৰলৈ আৰু তাই ক'লে তুমি? মই ক'লোঁ কালি আহিছোঁ, মোৰ পেহী হয় আৰু তাই ক'লে তোমাৰ নাম কি বা? মই ক'লোঁ মোৰ নাম বিজু আৰু তোমাৰ নাম? তাই ক'লে মোক তুমি নিশা বুলি মাতিলেই হ'ব আৰু মই ক'লোঁ কি কথাত আহিছিলা? তাই ক'লে মই ডলাখন নিবলৈ আহিছিলোঁ। মই ক'লোঁ হয় নেকি? তেনেহ'লে পাকঘৰৰ পৰা লৈ যোৱা। তাই ক'লে খুৰী আহি গালি দিব ডলাখন নোসোধাকৈ লৈ গ'লে। আৰু মই ক'লোঁ মই মানে বাঁহৰ মূঢ়া। তাই ক'লে নহয় মানে এনেতে পেহী আহি ওলাল আৰু ক'লে তহঁতে কি লাগি আছ? মই ক'লোঁ নহয় পেহী, মানে ডলাখন নিবলৈ আহিছে। পেহীয়ে ক'লে দিয়া হ'লেই হয় আৰু তাই ক'লে মইহে নিয়া নাই, খুৰীয়ে আকৌ কি কয়? পেহীয়ে ক'লে মইনো কি ক'ম? নিব পাৰা, নিজৰ ঘৰেইতো। আৰু পেহীয়ে ক'লে বাৰু এইবোৰ বাদ দিয়া, মই ডলাখন আনোগৈ, তোমালোকে কথা পাতা। আৰু পেহীয়ে ডলাখন আনিবলৈ গ'ল আৰু আমি দুয়ো কথা পাতিলোঁ আৰু আমি দুয়ো চিনাকি হ'লোঁ। নমস্কাৰ বন্ধুসকল, নেক্সট এপিছডটো শুনিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব।